পুনৰবাৰ দেখা পাব ৰাজস্থান ৰয়েলছৰ ফালে ৰিয়ান পৰাগক। যিহেতু আগতে জনা গৈছিলে ৰিয়ান পৰাগে আকৌ এবাৰ খেলিব RR ফালে IPLত। গতিকে 2025 চনত যি টাটা IPL অনুষ্ঠিত হ'বলগীয়া গৈ আছে, তাত IPLত ৰাজস্থান ৰয়েলছত পুনৰবাৰ দেখিবলৈ পাব ৰিয়ান পৰাগক। গতিকে যোৱাবাৰ যিটো দুৰ্দান্ত প্ৰদৰ্শন আছিলে, তেওঁ কোনো এখনততো অৰেঞ্জ কেপৰ মালিক হৈছিলে। হয়তো যিসকলে IPL চায়, IPL ভাল পায়, তেওঁলোকে ভালদৰে গম পায়। IPLত যোৱাবাৰ দুৰ্দান্ত প্ৰদৰ্শন, তাৰ সাপেক্ষেতো এইবছৰ ইণ্ডিয়াৰ মেইন টিমতো তেওঁ খেলিবলৈ সুযোগ পালে। যিহেতু এতিয়া অষ্ট্ৰেলিয়া টিমত খেলিবলৈ সুযোগ পাইছিলে বুলি ক'ব লাগিব, যিহেতু তেওঁ চল্ডাৰ দুখ পোৱাৰ কাৰণে তেওঁক খেলখনৰ পৰা ৰখোৱা হ'ল। হয়তো অনাগত দিনত T20 মেচত তেওঁক পঠিয়াব, সেইটো আশাবাদী। অসমবাসী সকলোৱে জানে, সেইটো সকলোৱে আশা ৰিয়ান পৰাগে খেলক, ইণ্ডিয়াৰ মেইন টিম হয়। গতিকে এনেও খেলিবলৈ পাবই, কোনো তাত মিছ নাই। যিহেতু তেওঁ প্ৰদৰ্শন যিকেইখন খেল খেলিছে গোটেইকেইখনতে পুৰা দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছে অসমৰ বাবে, যিহেতু ইণ্ডিয়াৰ বাবে, অসমৰ বাবে নহয়, গোটেই সমগ্ৰ ইণ্ডিয়াৰ বাবে। গতিকে এজন ফিউচাৰ প্লেয়াৰ বুলি ক'ব লাগিব। গতিকে যোৱাবাৰ আছিলে কুমাৰ চাংগাস্কাৰ আছিলে তেওঁ RRৰ ফালে কোচাৰ হিচাপে, মেইন কোচ হিচাপে, কিন্তু এইবাৰ ৰাহুল দ্ৰাবিড়ে আহিছে। গতিকে তেওঁ কিদৰে দেখিবলৈ পাম আমি, কিদৰে ৰিয়ান পৰাগৰ দৃষ্টিৰে চাব। যোৱাবাৰ যিটো প্ৰদৰ্শন দেখিলোঁ, সেইটো প্ৰদৰ্শনৰ তুলনাততো এইবাৰ তেওঁ গোটেইকেইখন মেচেই খেলিব। তাৰ উপৰিও বেটিং অৰ্ডাৰ অকণমান আগত আহিব, আশাবাদী আগত আহিব, তেওঁ ভাল খেল প্ৰদৰ্শন কৰিব। আৰু এটা ডাঙৰ কথা হ'ল যে তেওঁ প্ৰাইজ যোৱাবাৰ IPLত আছিলে 3,80,00,000, কিন্তু এইবাৰ তেওঁ প্ৰাইজ হৈ গ'ল, ৰিটায়াৰটো কৰিছে তেওঁলোকে 14 কোটি টকা খেল খেলিব 3 মাহৰ কাৰণে, 14 কোটি টকা। গতিকে তেওঁৰ কাৰণেতো এতিয়া পইচা মেটাৰ নকৰে, যিহেতু ইণ্ডিয়া টিমৰ মেইন মানুহ বুলি ক'ব লাগিব। ইণ্ডিয়া টিমৰ এজন ৰেগুলাৰ সদস্য হিচাপে তেওঁ পৰিগণিত হৈছে। যিহেতু চল্ডাৰ দুখ পোৱাৰ কাৰণে হয়তো চাউথ আফ্ৰিকা চিৰিজটোলৈ যাব পৰা নাই, হয়তো গ'লহেঁতেন BCCI উল্লেখ মতে। গতিকে ৰিয়ান পৰাগক আপোনালোকে ৰিয়ান পৰাগৰ বাবে এটা লাইক কৰি দিব নাপাহৰিব। ৰিয়ান পৰাগ এটা অসমৰ গৌৰৱ, নাম উজ্বলাইছে বুলি ক'ব লাগিব। যিহেতু IPLত এবাৰ ৰিয়ান পৰাগক আকৌ এবাৰ দেখিবলৈ পাব ৰাজস্থান ৰয়েলছৰ। এবাৰ ৰাহুল দ্ৰাবিড় থাকিব ৰাজস্থান ৰয়েলছৰ মেইন কোচ। গতিকে খেলটো পুৰা ধামাকা হ'ব। আশাবাদী আমি এইবাৰ IPL ছিজনৰ ট্ৰফিটো ৰাজস্থান ৰয়েলছৰ ফালে আহক আৰু অৰেঞ্জ কেপৰ মালিক হৈ থাকক ৰিয়ান পৰাগ। গতিকে যোৱাবাৰতো আছিলে, যোৱাবাৰ দুখন কাৰণে খেলিছিলে বিৰাট কোহলি, ৰিয়ান পৰাগ, তেনেকৈ কম্পিটিশ্যন টাইপেই হৈছিলে, কোনে পাব ৰিয়ান পৰাগে ধৰি অৰেঞ্জ কেপৰ মালিক শেষলৈকে ৰিয়ান পৰাগে হ'ব নে বিৰাট কোহলি হ'ব, তেনেধৰণৰ কথা আছিলে। গতিকে এইবাৰ আমিতো ৰিয়ান পৰাগে বিচাৰোঁ, যিহেতু অসমৰ হৈ তেওঁৱে প্ৰতিনিধিত্ব কৰিব IPLত। গতিকে আশাবাদী। আৰু এজন অকশ্যনত যাওক, অকশ্যনত অসমৰ ল'ৰা আৰু থাকিব পাৰে, তাৰ বিশেষ ভিডিঅ' মই আনি থাকিম। আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, তেতিয়া পাই থাকিব। গতিকে ৰিয়ান পৰাগৰ বাবে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যিসকলে ক্ৰিকেট ভাল পায় তেওঁলোকলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই।